60-65 বছৰ বয়সত পুৰুষ বা মহিলাৰ মগজুৰ কৰ্মক্ষমতা নোহোৱা হয়। এই বয়সত এনে হোৱাটো স্বাভাৱিক। এই বয়সত পুৰণা কথাবোৰ মনত থাকিলেও নতুন কথা সোনকালে পাহৰি যায়। এই ক্ষেত্ৰত নাতি নাতিনীবোৰ বিৰক্ত হ'ব নালাগে আৰু তেওঁলোকক বেয়া ব্যৱহাৰ কৰিব নালাগে। ই বৃদ্ধ বা বৃদ্ধাৰ মনত বহুত কষ্ট দিয়ে। তাৰ বাহিৰেও এই নাতি নাতিনীবোৰক অপকাৰ কৰে। গতিকে 40-50 বয়সৰ পৰাই এই ব্যৱস্থা কৰিব লাগে, যাতে বৃদ্ধ অৱস্থাত সুখে শান্তিৰে থাকিব পাৰে। যেতিয়ালৈকে টকা পইচা থাকিব তেতিয়ালৈকে মানুহে সমীহ কৰিব। গতিকে তাৰ ব্যৱস্থা আগতেই কৰিব লাগে আৰু সম্পৰ্কীয় মানুহবোৰো এই ক্ষেত্ৰত সাৱধান হোৱাটো উচিত। হেৰা হেৰা উঠা উঠা হে, ইমান নুশুই থাকেনে? মানুহজনীৰ যে কি হ'ল নহয়, দিনটো শুয়ে থাকে আৰু ৰাতিটো সাৰে থাকে। কিয় যে মাৰি নিনিয়ে ভগৱানে? জীয়াই থকাৰ কোনো ইচ্ছাই নাই। এনেকৈনো জীয়াই থাকেনে? অ ককা ককা, ব্ৰেকফাষ্ট দিছো। ডাইনিঙত খাবনে ইয়ালৈকে লৈ আহিম? মই তাতেই খাম, যাম। যাওক। কৃষ্ণ প্ৰভু। ৱাইটা উঠক উঠক উঠক, ব্ৰেকফাষ্ট দিছো। দিনৰ দিনটো শুই থাকিব আৰু ৰাতি হলে উৎপাত। কি কৰো এতিয়া? ঐ বুঢ়ী উঠ, নুঠিলে পানী ঢালি দিম বাপেকে। বাৰে বাৰে মই ব্ৰেকফাষ্ট বনাই থাকিব নোৱাৰো নহয়। ব্ৰেকফাষ্ট দিছো টেবুলত, যাওক। বুঢ়া বুঢ়ী হাল নমৰা হ'ল নহয়। একমাত্ৰ টকাৰ কাৰণেহে এইবোৰ কৰি আছো, নহলে বুঢ়া বুঢ়ীক লাঠ মাৰি কেতিয়াবাই ফুট ফুট। আমলেট দিছে, মোক এটাই দিছে। আৰে বেছিকে খালে তোমাৰেই অপকাৰ হ'ব, নাখাবা প্লিজ। ৰমণী আই ৰমণী, কি এটাই দিছ আৰু ৰে নাখাওঁ মই। বাইদেৱে মানা কৰিছে, কাপোৰ আকৌ লেতেৰা হ'ব। ঐ এইখন মোৰ ঘৰ, চব মোৰ কথা মতে হ'ব, বুজিছ? কোন বাইদেউ? আৰে মমতা প্লিজ, মনে মনে থাকা প্লিজ। কিয় থাকে মনে মনে? নাথাকো। কিয় শান্তি নহয়? তোমাৰ যি মন যায় তাকেই কৰা। মই ৰুমলৈ যাওঁ। খোৱাৰ সময়খনতো শান্তি নিদিয়ে। কৃষ্ণ কৃষ্ণ। ঐ বুঢ়ী, খাবলৈ দিয়াৰ কাৰণে চল পাইছ। নোখাই নোখাই মাৰিম বাপেকে। কি হৈছে? কি হৈছে? মা আপুনি খালে? খাই আছো। সি মোক আমলেট এটা দিছে। এটা দিছোৱে দেখোন, আৰু নিদিওঁ, কাপোৰ লেতেৰা হ'ব। মোক আৰু লাগিব লাগিব লাগিব। চুপ, একদম চুপ। ৰমণী তই আৰু একো নিদিওঁ। মই কলেজত যাওঁ, চাবি অকণ। হ'ব বাইদেউ, যাওক। বৰ অশান্তি হৈছে বুজিছা। এনেকৈ কেনেকৈ থাকিম কোৱা? মাক কোনোবা নাৰ্ছিং হোমত থব নোৱাৰি নে? তাকে ভাবিছো, কোনোবা এখন নাৰ্ছিং হোমত থব পাৰিলে প্ৰব্লেমবোৰ অৱশ্যে কমিব। কিন্তু দেখাততো বেমাৰ একোৱেই নাই, কি বুলি ক'ম? অল্ড এজ হোমত থব নোৱাৰি নে? তাতো যিহে অশান্তি কৰিব, দুদিনতে আহি ঘৰত থৈ যাবহি। কি যে কৰো, মানুহবোৰ ইমান বুঢ়া কাললৈ কেলে জীয়াই থাকে হয়নে? আমিও বুঢ়া হলে এনেকুৱাই হৈ যাম নেকি? দেউতাৰতো এইবোৰ প্ৰব্লেম নাই, বেমাৰ মানে বিষ। তাত বাহিৰতো এইবোৰ বলিয়ালিবোৰ নাই। মায়েহে একেবাৰে জল্লাই খাইছে। কি মানুহজনী কি হৈ গল? কিমান মৰমীয়াল আছিল। মোৰ আৰু মণিৰ কিমান যে যত্ন লৈছিলে, কিন্তু আজি অলপ দিনৰ পৰা এইবোৰ কি কৰিবলৈ ধৰিছে। হেৰা, আমি বিয়াৰ পিছৰ পৰা বেলেগকে থকা হলে ভাল আছিলে নেকি? হেৰা, এই বয়সত দেউতাক এনেকে পেলাই থব নোৱাৰো নহয়। মানুহে কি কব, বংশ পৰিয়ালে কি কব? তাকেহে মুনিয়ে অলপ দিন নি ৰখা হলে। ভাগ্য ভাল ছোৱালীজনী হোষ্টেলত, নহলে তাইৰো সেই একে অশান্তি হলহেঁতেন। ঠিকেই, কিন্তু উপায় নাই বুইছা। জীয়াই থকা দিনকেইটা সহ্য কৰিবই লাগিব।
পাই যদি সুখ নাই তেনেকে আমি চাই ভাল পোৱা ভাল পাই যদি সুখ নাই মই হৃদয়ৰ কথা কবলৈ বাকল নুসুধিলে কোনে মই হৃদয়ৰ কথা কবলৈ বাকল নুসুধিলে কোনে তেওঁ নাহিলে যাক সপিলো প্ৰাণ মন মই হৃদয়ৰ কথা। এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব www.randip-productions.com। কুণাল, দেউতা আপুনি উঠি আহিল যে? ৰুমটোত আৰু কিমাননো অকলে অকলে সোমাই থাকিম? তোৰ লগত এটা কথা পাতিম বুলি আহিছিলো। শুনক দেউতা, মোৰ অফিচলৈ দেৰি হৈছে। আপোনাৰ যি ক'ব লগা আছে বোৱাৰীক ক'ব। মোৰ দুটা কথা শুনাল, তোৰ সময় নাই নে? কথা সেইটো নহয় দেউতা, মোৰ অফিচটো আপোনাৰ কথাতকৈ বেছি ইম্পৰ্টেণ্ট, বুজিছেনে? দেউতা চোৱা না, মোৰ পিষ্টলটো বেয়া গল, লগাই দিয়া না। বৰ বেয়া সময়ত কলা নহয়, মোৰ অফিচলৈ দেৰি হৈছে। মাক কোৱাগৈ যোৱা। মায়ে বৰ নাজানে দেউতা, তুমি লগাই দিয়া না। চাওঁ এয়া হৈ গল, চোৱা। দেউতা তুমি বৰ ভাল দেই। দেউতা আপুনি ইয়াতে বহিছে যে, ৰুমলৈ যাওক। ৰবা বোৱাৰী ৰবা, ৰুমটোত আৰু মই অকলে কিমান সোমাই থাকিম? দেউতা আপুনি বুঢ়া মানুহ, মা আৰু আপুনি এতিয়া ৰুমতে থাকিব লাগিব। ডেকা কালত বহুত ফুৰিলে। কুণালক কথা এটা কম বুলি ভাবিছিলো, তাৰ বোলে শুনাৰ সময়ে নাই। তোমাক কবলৈ কৈছে। কওক, মই ওলাই যাওঁ, কাম আছে। তেনেহলে লিখিয়ে দিওঁ, সময় পালে পঢ়ি চাবা। পিছে আমাৰ হাত কপে নহয়, তুমি বুজি নাপাবা। ঠাট্টা কৰিব নালাগে দেউতা, কওক। মই আৰু মমতা গাঁৱৰ ঘৰলৈকে যাওঁগৈ নেকি? কি? এটা বন্ধ কৰা ল'ৰা হলেই হ'ল, বাকীবোৰ আমি ব্যৱস্থা কৰি ল'ম। দেউতা ইয়াত কি বেয়া পাইছে? বেয়া পোৱাৰ ভাল পোৱাৰ কথা নাই। কথা হৈছে মমতাই তোমালোকক বৰ অশান্তি দিছে। ময়ো কোঠাত সোমাই সোমাই পাগল হৈ গৈছো। গতিকে পুৰণা ঘৰখনলৈকে যাওঁগৈ, তাতেই কিবাকে থাকিম আৰু। মৰিলে যাবা শ্ৰাদ্ধ কৰিবলৈ। আপোনালোকক তাৰ পৰা আনি ইয়াত ৰাখিলো, ইমান কামৰ মাজতো চোৱা চিতা কৰিলো, তথাপিও মন নভৰে নহয়। এওঁ কম বাৰু, কি কৰে কৰিব। খোৱা বোৱা আৰু দৰৱ এটা দি কোঠাত বন্ধ কৰি থলে চোৱা চিতা কৰে নুবুলে। বুঢ়া কালত মৰম আৰু শুশ্ৰূষা লাগে,
অকমান সহানুভূতি, অকমান শ্ৰদ্ধা। কেতিয়া যে বুজিবা তোমালোকে? আপুনি ইয়াতে কি কৰিছে? যাওক ৰুমত যাওক। মই ভাত খাম। পাগলে হ'ল নেকি বুঢ়ীজনী? লৈ যাওক, ধৰি লৈ যাওক। আৰু শুন, ৰুমৰ দৰ্জাখন বন্ধ কৰি থবি। আহক আহক বুলি কৈছো। মোক এৰি দে, মই নাযাওঁ, মই ভাত খাম। ৰবা ৰমণী ৰবা, টনা হাজোৰাখন নকৰিবাচোন। মমতা, মমতা কোৱা কি লাগে তোমাক? মই দিম নহয়। আহা, ৰুমত আছে, আহা। দিবতো? দিম দিম, আহা আহা আহা। এইকেইদিন কলেজ বন্ধ থাকোঁতেই মোৰ যে কি কৰিম কি নকৰিম তেনেকুৱা লাগিছে। বুঢ়া বুঢ়ী হালে মানে জ্বলাই মাৰিছে। কি যে কৰো নহয়। বিষ খুৱাই মাৰি পেলোৱা। তাকেই কৰিলোহেঁতেন, নোৱাৰো কাৰণে। ক'ৰবাত থৈ আহিব পৰা হ'লে? ক'তো থ'ব নোৱাৰো। মুঠতে এই জ্বালা খাবই লাগিব। এই বুঢ়া বুঢ়ীবোৰক ৰাখিবলৈ আমাৰ দেশত ঘৰ লাগে। NGO বোৰে যে কি কৰি থাকে নহয়, এইবোৰৰ দায়িত্ব ল'ব লাগে। টকা আমি দিম নহয়। তাকেই আজিকালি বুঢ়াটোৰো বৰ উৎপাত হৈছে। কি যে কৰো নহয়, মোৰ মানে মাথাই কাম নকৰা হৈছে। অ বাইদেউ, বাইদেউ ক আইতা দেখোন নাই। নাই মানে? নাই মানে ৰুমতো নাই, বিচনাতো নাই। বাথৰুমত? নাই নাই, বাথৰুমতো নাই। মোৰ আগতে দেউতা বাথৰুমত সোমাইছে। চাচোন চা, বাহিৰত ওলাই গ'ল নেকি? চাচোন। দুৱাৰ এতিয়াতো বন্ধ আছে। এতিয়াতো বন্ধ আছে মানে? পুৱা খোলা আছিল। পুৱা দৰ্জাখন খোলা আছিল? নহয় মানে বন্ধ কৰা নাছিল। মই ভাবিলো ছাৰ মৰ্ণিং ৱাকত গৈ বন্ধই নকৰিলে নেকি। এওঁতো ঠাণ্ডা পৰিছে বুলি আজি মৰ্ণিং ৱাকত নগ'লেই। তেনেহ'লে বুঢ়ী চাগে ওলাই গ'ল বুজিছ। যাচোন যা, সেইফালে চাবচোন যা। ঠিক আছে, মই কৈ আছো ৰ'ব। হেৰা হেৰা, শুনিছানে? মই আচলতে চিনেমাখন বহুত ভাল পাইছোঁ। আৰু বিশেষকৈ মানে মোৰ সেই মানে মানসিকভাৱে যিখিনি মানুহ দুৰ্বল, সেই মানুহখিনি দেখিলে বহুত দুখ লাগে মোৰ। আৰু মই ভাবিছোঁ আজি ইয়াত চিনেমাখন চোৱাৰ পিছত অন্ততঃ চোৱাখিনি মানুহে মানসিক ৰোগীসকলৰ প্ৰতি অকণমান হ'লেও সহানুভূতি আহিব বুলি মই ভাবিছোঁ। তাৰমানে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো দ্ৰুতগতিত সামাজিক পৰিৱৰ্তন ঘটি আহিছে। সৌভাগ্যৰ কথা যে জীৱন যাপনৰ মান ইতিমধ্যে যথেষ্টখিনি উন্নত হৈছে আৰু অধিক সম্পদ প্ৰাপ্তিৰ আশাও আহিছে। কিন্তু গুৰুতৰ মানসিক ৰোগত আক্ৰান্ত ভাৰতৰ ৭৫ মিলিয়ন লোকৰে অধিকতৰ সুস্বাস্থ্যৰ আশা তেনেই ক্ষীণ। পশ্চিম ইউৰোপত উপলব্ধ বিলাস আৰু স্বাস্থ্যসেৱাৰ সুবিধা ভাৰতৰ অধিকাংশ লোকে লাভ কৰিবলৈ এতিয়াও আৰু কেইবা দশক আছে। কিন্তু লণ্ডনৰ পৰা ডক্টৰ ৰনেন শৰ্মাই পঠোৱা জৰুৰী বাৰ্তা মতে যদিহে ভাৰতৰ ৰোগী, চিকিৎসক আৰু মানসিক চিকিৎসকসকলে একগোট হৈ অংশীদাৰীৰ যত্ন নীতি গ্ৰহণ কৰে, তেন্তে অসংখ্য জীৱন ৰক্ষা কৰিবলৈ জ্ঞান তথা দৰৱ ইতিমধ্যেই মজুত আছে। ভাৰতত মানসিক স্বাস্থ্য বিষয়ক যিকোনো তথ্যৰ বাবে আপোনাৰ স্থানীয় জেনেৰেল প্ৰেক্টিশ্যনাৰৰ সৈতে যোগাযোগ কৰক। এই ফিল্ম আৰু মিউজিক এলবাম কিনিব বিচাৰিলে আমাৰ ৱেবছাইটটো ভিজিট কৰিব www.randip-productions.com
com। ধন্যবাদ। কি হ'ব এতিয়া? কলৈ গ'ল মানুহজনী? ৰ'বচোন দেউতা, ইমান অধৈৰ্য নহ'ব। আছে চাগে ক'ৰবাত। ৰমণী গৈছে নহয়। ৰমণী ক'ত বা গ'ল? ৰমণীয়ে বিচাৰি পাব জানো? মই পুলিচৰ ওচৰলৈ যাম। নোকোৱা নিমিলা কৈনো এনেকৈ ওলাই যাব লাগেনে? গাঁৱৰ ঘৰলৈ যোৱা নাইতো। ঠিক কৈছা, ফোন এটা কৰচোন। যিজনী মানুহে নিজৰ নামটোকে পাহৰি গৈছে, সেইজনী মানুহে আকৌ গাঁৱৰ ঘৰলৈ যাব। লাজটো বিচাৰি পালেই বহুত। ৰ'বচোন দেউতা, ইমান হুলস্থুল নকৰিব। আমি কিবা এটা কৰিম নহয়। মই বাৰু সম্পৰ্কীয় মানুহৰ ঘৰটো খবৰ কৰোঁ, নহ'লে পুলিচত দিব লাগিব। ঠিক কৈছা, টিভি আৰু পেপাৰটো দিব লাগিব। ঘপকে এইবোৰত দিব নোৱাৰি, উভতি আহিবতো পাৰে। কি হ'ব এতিয়া? ক'ত বা আছে, কি বা খাইছে? যাবলৈ কিহে পাইছিল? ইমান মৰম কৰি ৰাখিছো, তথাপিও পলাইছে। তেওঁ নিজে গম পাই যোৱা নাই নহয়। কোনে নিব এই বুঢ়ীজনী? কোনেও কিডনেপো নকৰে, নিজেই গৈছে। নিজেতো মৰিছেই, লগতে আমাকো মাৰিছে। তহঁতে নুবুজ, মই সেইটো কোৱা নাই। মানুহজনীৰ মগজটোৱে বেয়া হৈ গৈছে, সেইকাৰণেহে কৈছো। মগজ বেয়া হলে এনেকৈ খাব ঘূৰিব নোৱাৰে। একো মগজ বেয়া হোৱা নাই, নিজে ইচ্ছা কৰি গৈছে। তহঁতে বিশ্বাস নকৰিলে মই আৰু কি কৰিম ক? বাৰু মই থানাৰ পৰা দেউতা। এনেই মন চনবোৰ বেয়া। মাৰ একো এটা খবৰেই পোৱা নাই। ৰমণীয়ে আজি এসপ্তাহ ধৰি গৰু বিচৰাৰ দৰে বিচাৰিছে, পুলিচেও বিচাৰিছে, নাই, একো এটা খবৰেই নাই। আৰু তাতে আপুনি এনেকুৱা ভাও ধৰিছে কিয়? ভাও ধৰিছো? কি ভাও ধৰিলোনো মই? মাৰ হেৰাল, বিচাৰি পোৱা নাই। মোৰ মন বেয়া লাগি আছে, খাবলৈ মন যোৱা নাই মোৰ। মই নাখাওঁ। আপুনি বুঢ়া হৈছে মানে নুবুজা হৈ গৈছে। এনেকৈ নাখাই নবৈ থাকিলে পিছত বেমাৰ হ'লে কোনে চাব? আমাৰ দুইটাৰে চাকৰি, ৰমণী আৰু কিমান কৰিব? মোক চাব নালাগে। মাৰে ক'ত মৰিল ঠিক নাই, মোকো মাৰি পেলা, কাম শেষ। কি? মাক আমি মাৰিলো? তহঁতৰ অত্যাচাৰত মানুহজনী ঘৰ এৰি গুচি গ'ল। আপুনি মুঠতে আমি ইমান কৰাৰ পিছতো আমাৰ বদনাম কৰিবলৈ নেৰিলে। বাপেকে সদায় ল'ৰাৰ ভালটোহে দেখে, কিন্তু আপুনি সদায় আমাৰ বেয়াটোহে দেখে। কি যে মানুহ নহয়! আমাৰ বদনাম কৰিবলৈ আপোনাৰ অলপো বেয়া নালাগিল নে? ক'ত বা আছে, কি বা কৰিছে, খাইছে নে নাই, মৰিলেই নেকি? যি মন যায় কৰি থাকক। এনেকৈ হলে চাকৰ এটা দি গাঁৱৰ ঘৰলৈকে পঠিয়াই দিম, তাতে যি কৰে কৰি থাকিব। ক'ৰবাত মৰিল বুজিছা? মৰিল বুলি আমি গমেই পোৱা নাই। তাকেহে, ক'ৰবাত ডেড বডি এটা পোৱা হলেও। কি যে ঝামেলা, কি যে কৰো নহয়। আৰু এইফালে দেউতাৰ অত্যাচাৰ। এতিয়া কিবা কিবি বোলে খাইছেই। ভোকত থাকিলে খাব বুজিছা, কেইদিন ভাও ধৰিব। হেল্ল', হয় মই কুণাল হাজৰিকাই কৈছোঁ। হয়, মোৰ মা হয়। কি? হয় হয়, এড্ৰেছটো কওকচোন। গম পাইছোঁ। ঠিক আছে, মই গৈ আছোঁ। হ'ব। হেৰা, মাক বোলে পোৱা গৈছে। পুলিচ নেকি? ডেড বডি পালে নেকি? নহয় হে, মানুহজনী পাইছে। পুলিচ নহয়, অন্য কোনোবা মানুহে। মিছেছ আহমেদ নে কি বুলি ক'লে। যোৱা লৈ আহা। ৰক্ষা পালো যে বিচাৰি। পিছে পালেনো কি হ'ব? আকৌ অশান্তি। হয়, মই এগৰাকী ডক্টৰ। ৰাতিপুৱা মই নাৰ্ছিং হোমলৈ যাওঁতে এখেত মোৰ গাড়ীৰ আগত পৰিলে আৰু মই তেখেতক তুলি নাৰ্ছিং হোমলৈ লৈ গ'লোঁ। মই তেখেতক চিকিৎসা কৰিলোঁ আৰু বুজিলোঁ তেওঁৰ আন একো বেমাৰ হোৱা নাই, কেৱল তেওঁ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত। হয়, ঘৰটো ভালদৰে খাই বৈ আছিলে, জানো কিয় ওলাই গ'ল।
জানো তেখেতৰ আচলতে এলজাইমাৰ হৈছে কথাবোৰ পাহৰি যায় দিনটোকে ৰাতি বুলি ভাবি সেইকাৰণে শুই থাকে আৰু ৰাতি ঘূৰি ফুৰে বাৰে বাৰে খাবলৈ বিচাৰে কাৰণ পাহৰি যায় যে তেখেতে অলপ আগতে খাইছিলে আচলতে ভোকটো আছে নে নাই তেখেতে গমেই নাপায় হয় হয় তেনেকুৱা কৰে তেখেতে আচলতে নিজৰ পৰিচয় পাহৰি গৈছিল মই নাৰ্ছিং হোমৰ পৰা সেইবাবেই তেওঁক ঘৰলৈ লৈ আনিলো ঘৰত মই তেওঁক বহুত মৰম কৰি শুশ্ৰূষা কৰি সুস্থ কৰি তুলিলো দৰবো দিলো তাৰ পিছত পেপাৰত ফটো দেখিহে গম পালো যে তেওঁ আপোনালোকৰ মা আপোনাক যে কি বুলি মই ধন্যবাদ দিম ভাবিয়েই পোৱা নাই আপুনি মোৰ দেউতাৰ বয়সৰ আৰু এয়া মোৰ কৰ্তব্য মোৰ মা দেউতা নাই কিন্তু তেখেতক মোৰ নিজৰ মাৰ দৰে লাগিল তেখেতৰ দৰে মানুহক আপোনাৰ দৰে মানুহক অকণমান মৰমৰ প্ৰয়োজন অৱহেলাৰ নহয় সকলোৰে এসময়ত বৃদ্ধ বয়স আহিবই গতিকে মৰমেৰে চিকিৎসা কৰিলে ভালদৰে ৰাখিলে আৰু অকণমান কষ্ট সহ্য কৰিলে এওঁলোকৰ শেষৰ দিনকেইটা বহুত সুখৰ হয় মোৰ কথাখিনি গুৰুত্ব দিব গতিকে আমি ল'ৰা ছোৱালী নাতি নাতিনীবোৰে মাক দেউতাক আৰু ককা আইতাকৰ পৰামৰ্শ মতে চলিলেহে ভগৱানে আমাক সহায় কৰিব আৰু সংসাৰখন সুখৰ হ'ব এই ধাৰণা আমাৰ এই ধাৰাবাহিকখনৰ প্ৰযোজক আৰু কাহিনীকাৰ ডক্টৰ ৰনেন শৰ্মাৰ ব্যক্তিগত ধাৰণা এলজাইমাৰ ডিজিজ বা সেনাইল ডিমেনচিয়া ডিজিজৰ চিকিৎসা আছে ইংলেণ্ডত যিটো চিকিৎসা ডন পেনিজল 5 মিলিগ্ৰাম বা 10 মিলিগ্ৰাম ডেইলি টেবলেট খুৱাব লাগে তেতিয়া বেমাৰীজন সুখত থাকে আৰু পৰিয়ালেও শান্তিৰে থাকিব পাৰে এখন ঘৰৰ পুৰুষজনে নিজৰ পইচাৰে বালি চিমেণ্ট আদি কিনি এখন সুন্দৰ ঘৰ বনায় আৰু সেইখন ঘৰৰ মহিলাগৰাকীয়ে নিজৰ মৰমৰ হাতৰ পৰশেৰে দিনে ৰাতিয়ে সজায় সেই ঘৰখন আৰু মন্দিৰলৈ ৰূপান্তৰিত কৰে যিখন ঘৰত ল'ৰা ছোৱালী নাতিপুতি ককা আইতা সকলোৱে সুখ শান্তিৰে বসবাস কৰে মহিলাগৰাকীয়ে যিমান কাম কৰে কোনো মানুহৰ ইমান শক্তি নাই যে পইচাৰে কিনিব পাৰিব তেওঁলোকক আমি মৰম শ্ৰদ্ধা আৰু চেনেহৰ ৰাখিব লাগে তেতিয়াহে আমাৰ ঘৰৰ সকলোৱে সুখ শান্তিত থাকিব পাৰিব ভগৱানেও সেই মহিলাসকলক বুজি নাপায় আমি সাধাৰণ মানুহে এওঁলোককনো কেনেকৈ বুজি পাম আমি যদি আমাৰ ঘৰৰ ছোৱালীৰ লগত আৰু মাসকলক শ্ৰদ্ধাৰে মৰমেৰে ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ জীৱনটো ভাল হ'ব জীৱনৰ